নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ ঘৰত আৰু আজি দেওবাৰ। ইয়াত পূৰা এইটো মানে ফিচাৰী এটা আছে, এইটো ফিচাৰীটো পূৰা চাফা কৰিছোঁ। এতিয়া চাব চব কাটি মেলি ইয়াত মাছ মেলিম, মানে নতুনকৈ এইটো মাছ মেলিম। এতিয়া চূণ আনিলোঁ, চূণ ওলাই আছোঁ। চূণ পূৰা ভক কৰি আছে, চূণ ওলাই আছোঁ। ঐ সেইখন লৈ আন চূণ ওলাই আছোঁ। চশমা পিন্ধি লৈছোঁ, চূণটো ইয়াত পৰি যাব পাৰেতো, সেইকাৰণে চশমা পিন্ধি লৈছোঁ। পূৰা কাপোৰ চাপোৰ লেতেৰা হৈ গৈছে, পূৰা কাম হ'ব এতিয়া। ফিচাৰী নতুনকৈ মাছ পুহিম মানে এতিয়া পূৰা মাছ চূণ মাৰিম। এতিয়া জাবৰটো চব কাটিম, ক্লিয়াৰ কৰিম, চব কাটিম, চূণ মাৰিম আৰু এতিয়া লাহেকৈ। ভিডিঅ'টো চাই দিব শেষলৈকে। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। চূণটো চলি আছেতো, ক্লিয়াৰ খুচি আছোঁ। এইটো পূৰা উতলি আছে, কাৰণ মাছটো পোহাকৈ পুখুৰী চাফা কৰিব লাগিবতো। পূৰা জাবৰ চাবৰ কাটিম, জাবৰ তৰোৱাল লৈছে এখন। পুখুৰী যিমান চব ক্লিয়াৰ কৰি ফিনিছ কৰি দিম। পুখুৰী অহা বছৰকৈ মাছ খাবলৈ পাম মানে। জাবৰ চাবৰ কাটিম এতিয়া পূৰা, পিছত পূৰা কাম লাগি আছোঁ, চাই দিম। বহুত গৰম হৈ আছে। পুৰা চাফা পুৰা চূণ মাৰি আছোঁ, পানী চাফা হৈ যাব এতিয়া। পুৰা গৰম ভাগৰ লাগি গৈছে। নতুনকৈ মাছ পুহিম এতিয়া, ৰৌ বাহু মাছ কাপ। এতিয়া পুখুৰী চূণ তুণ দি ক্লিয়াৰ হৈ গ'ল। এতিয়া কঠীয়া সিঁচা আছে, কঠীয়া সিঁচা দেখাই আছোঁ। পূৰা কঠীয়া সিঁচি আছে, দেউতাই কঠীয়া সিঁচি আছে। পূৰা কঠীয়া সিঁচি আছে, দেখাই আছোঁ, চাই থাকক। মায়ে পূৰা একদম হেৰি কঠীয়া হেৰি কৰি আছে, এইটো সিঁচিব লাগিবতো, ৰেডি কৰি আছে। এইফালে চাই দে, ৰেডি কৰি আছে পূৰা। এইটো পোৱালি।
এইটো জহনি পোৱালি এইটো পোৱালি ৰাখাবিলে কঠীয়া পূৰা দেউতা সিঁচি আছে পূৰা এতিয়া সিঁচি আছে পূৰা চাই থাকিব যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব